Hello everyone, good evening. এইবাৰ আমি যাম জেতুকা কাৰিবা কাৰণ বহাগ বিহুত জেতুকা নিদু হাতত নালাগাং আধৰুৱা সেইকাৰণে এইবাৰ আমি জেতুকা কাৰবা যাম আমাৰ পুৰানি জেতুকা গাছডাল কাটি ফেলাইছে একডাল নতুন সৰুখানা ৰৈছে তাকে আমি কাৰি কৰি যিখিনি পাং ওলাই জেতুকা মানে আমি লাগাম যাওঁ আমাৰ লগত বলক আমি সৰুখানা জেতুকা গাছডালৰ পৰা যিখিনি পাং তাকে লওঁ আৰু আমি কাৰণ আমাৰ ডাঙৰ জেতুকা গাছডাল কাটি ফেলাইছে কি কৰিব লাগে এইখিনি পালো সৰু গাছ মানে আমাৰ পুৰানি গাছডাল কাটি ফেলাইছে কিবা কাৰণত এইডাল এনে পুতি থোৱা হৈছিল খিনি ওলাল আৰু কোনোমতে এবাৰ একেবাৰে কাই কাই লাগাং আৰে ইয়া পাতা গুটি লৈ লৈছো মানে পাতাত বটিম দেই মিক্সাৰ গ্ৰাইণ্ডাৰত মানে পছন্দ নহয় সেইকাৰণে পাতা লৈছো নৰ্মেলি মানে ইফালে বটু আমি আদা নহৰু আৰু ইফালে মানে উল্টা ভাল জ্বালা ধৰবা পাৰে তো হাতত সেইকাৰণে উল্টা ভাল লৈছো আমি আৰু একে ৰখি আছে মানে কেখন হ'ব কেখন লাগাম আৰু ইফালে একে বন্দা পখৰা দি আছে এইগিলা দে আৰম্ভ কৰি দিং জয় শ্ৰী গণেশ কৈ দি জয় শ্ৰী গণেশ এবার বলদি বটিম কারণ মিক্সার গ্রাইন্ডার নহয় মেশিন নহয় হাত অলপ আসরত আহি দেখাও কিংকা পিছুং মই দেখা দি এই যে জোর লাগাকে আচ্ছা আলু ভর্তা আলু বস্তা বেলে দে এনে অলপ কৰি ক্লিপ গিলা দেখাই থাকিম আপোনালোকে চাই থাকব স্কিপ নকৰব দেই আমাৰ কিমান বল আছে নিজৰ হাতে দি বটি আছো দে দে তাতে দেখাইছো লাহে কৰি আমি এইখিনি দেখাই দি ফাৰ্ষ্ট খিনি ইয়া অলমোস্ট হৈছে ইমান সৰু অলমোস্ট সৰু নহয় ন আৰু বটিং না খিনি গোটাই অলপ বটি আছো দেখোন কিবা হ'ব পিছে হ'ব অলপমান আৰু বটপাল পিছে হ'ব অলপ বাকি আছে আপোনালোকক দেখাই আছো আপোনালোকে চাই থাকক আবার সৰু বাইনে ৰখা নৰে আৰু একেবাৰে লাগাই আৰু বলে ৰখা নৰে আৰু ইয়া ৰিনাই মিক্স কৰি আছে দেখা দিয়েতে নিমুটিঙা কি ভাল বনাইছে ৰে নিমুটিঙাৰ লগত জেতুকা আৰু মোৰ হাতখন চা অলৰেডি আলামলা হলে মোৰ ৰং সৰু বাইনে লাগাব আৰু আপোনালোকে চাই থাকক আৰু সবচে লাষ্টত মুহে লাগাব লাগব সবচে লাষ্টত মুই লাগাব লাগব কাৰণ তোমাক লাগাই দিহে মুই লাগাব পাৰিম না যিহক চাই থাকক সেই পৰাই ইমান ভিডিঅ নেল পলিশ বতা হল এইখিনিতে সমাপ্তি করলো আর অলপমান আছে পলিথিনত থৈ দিছো ভার লাগি গেল ফেফানি উঠি গেল একেবারে জেতুকা পতাতে আর আমার পিচকু আর আমার লিটিল ব্লগারে লাগাইছে দেখা ধৈর্য নহয় তিটা চাকরা চাকরি নকরবি এই যে বিহু নাচার কারণে রেডি এখন কালি আমার দেখাইছো এটা কালি রিল বানাহে কথা পাছত লাগাম কিন্তু মই তার আগতে হাগি মুটি ক্লিয়ার হই লং কারণ বহি থাকাতে যদি হাগা লাগি মুটা লাগে আধাতে গুছাব লাগা হব এইখানে আগতে হাগি মুটি ক্লিয়ার হই লং তার পিছত মই লাগাই আছো আর ফাইনাল লাগা হওয়ার পাছত কেঙ্কা হব গোটাই দেখাই আছো মোর এইখিনি নালাগালেও হব আর এনে এই নখগিলাত অলপ লাগাব লাগব চাই থাকক ফাইনালি হাগি মুটি গা পা ধুই ফ্রেশ হয়ে আহিলো একদম ভিজি আছে মুখ হাত ভৰি সব ভিজি আছে বডি পুরা এবার মই যাই আছো জেতুকা লাগাবা সৰু মাইনাৰ সবতকে ফাষ্টত হৈ গিছে জেতুকাৰ ৰং কি ধুনীয়া দেখা পাইছে আৰু নখকেইটা দেখাই দিয়া নখ হে বাবা আৰু অলপমান দেৰি থাকলে কিমান ভাল হ'ল হয় ভাল দেখা পাইছে না চলে আহিছে গোটাকেইটা ময়ো আৰম্ভ দিলোঁ মই লগোৱা আৰু একদম কমপ্লিট হোৱাৰ পিছত আপোনালোকক দেখাই আছো একদম ৰঙৰ সৈতে নখৰ ৰঙৰ সৈতে বাও হাতত নিজে লগাই ললো আৰু ভৰিতো লগাই ললো সো হাতত লাগাবা কাৰণে মানুহ হায়াৰ কৰছো আপোনালোকক লাহে কৰি দেখাই আছো কাক হায়াৰ কৰছে দূৰ দৰংগিৰিৰ পৰা মানুহ হায়াৰ কৰি আনছো মোক কিমান ৰেফন নিদে হা লাগোৱাৰ হৈ কি টাকা দিবি মোক 5 লাখ 5 লাখ কিন্তু পইচা নহয় 5 লাখ গালি দুই হাতে হৈ গেল এই যে আৰু মানে ধুৱাৰ পাছত শুকাৰ পাছত কিমান কালাৰ হৈ দেখাই আছে আপোনালোকক চাই থাকক লাগিল
যি নালাগিল নাই, ধৈৰ্য নাই আর 11টা বাজে আৰু ভোকো লাগছে, গতিকে এইখিনিয়ে মোৰ যিটো লগোৱাৰ ভিডিঅ'। টাটা, বাই বাই।